হাজামানৰ কথাৰে জুপুৰীৰ ৰাজকোঁৱৰ। জুপুৰীৰ ৰাজকোঁৱৰ মই, নাই মোৰ কোনো উচ্চ অট্টালিকা, আছে মোৰ হৃদয় এটি প্ৰজা। আৰু হৃদয়ৰ চুকত থকা প্ৰজাখনৰ একমাত্ৰ গৰাকী তুমিয়েই। নাই মোৰ কোনো এণ্ড্ৰইড বা স্মাৰ্টফোনৰ লিষ্ট, ঘূৰি নুফুৰো মই দিনৰ দিনটো ফেচবুক কিম্বা হোৱাটছএপত, কিন্তু মোৰ সুখবোৰ সম্পূৰ্ণৰূপে আগুচি ৰয় তোমাৰ কাষৰতেই। নাই মোৰ কোনো বিলাসী বাহন, কিন্তু তোমাক হৃদয়ৰ দলিচাত চিৰদিন আঁকোৱালি ৰখাৰ দায়িত্ব মোৰ। হয়তো নোৱাৰিম কাহানিও তোমাক এটি বিলাসী জীৱন দিবলৈ, কিন্তু মোৰ হৃদয়ত অতি উচ্চ আসন অধিকাৰ কৰাজনী আন কোনো নহয়। হয়, মই জুপুৰীৰ ৰাজকোঁৱৰ। নোৱাৰিম হয়তো সন্ধিয়া তোমাক পাৰ্ক নাইবা ৰেষ্টুৰালৈ লৈ গৈ ফাষ্ট ফুড অৰ্ডাৰ কৰি খুৱাবলৈ, কিন্তু সন্ধিয়া হাতত ধৰি ৰাস্তাৰ কাষৰ তুমি ভাল পোৱা পানীপুৰিৰ সোৱাদ দিবলৈ মই যথাসাধ্যই চেষ্টা কৰিম। দিব নোৱাৰিম হয়তো তোমাক কেতিয়াও দামী শাৰী নাইবা অভিলাষী গহনা, কিন্তু ফুটপাথত ওলমি থকা আটাইতকৈ ধুনীয়া শাৰী আৰু কপৌ ফুলৰ মালাডাল অতি মৰমেৰে তোমালৈ বুলি লৈ আনিব পাৰিম। আৰু এইখিনিতেই মোৰ জীৱনৰ সম্পূৰ্ণতা বুলি ভাবি ল'ম।